তইনো কিনো ৰাতিপুৱাই ৰাতিপুৱাই চিঞৰ বাখৰ লগাইছ হা? অলপমান শুবলৈ দেচোন যা। আৰুনো কিমান শুবলৈ লাগে হা? গোটেই ৰাতিটো শুইছেই। ঘৰটো মোৰহে, মোৰ যিমান মন যায় মই সিমান শুম। যা, তইনো কেলেই অশান্তি কৰি আছ? কথা ক'বলৈ আহিছে লেতেৰা। কিমান দিনৰ পৰা আজিলৈকে গাটো ধোৱা নাই ঠিক নাই, এতিয়াই উঠক বুলি কৈছো ন, এতিয়াই উঠক আৰু গা ধুবলৈ যাওক। কেলা তোৰ পৰা আৰু শান্তি নাই দেই। গৈছো ৰচোন। মই এইবিলাক একো নাজানো। মুঠতে 5 মিনিটৰ ভিতৰত আপুনি উঠি আহিবই লাগিব দেই, নহ'লে কিন্তু মই বেলনা মাৰি ল'ম। জহনী জাতি, যাচোন যা, মোৰতো নাখাবি যা। যা তই, মই উঠি গৈছো, তই চাহ বনাগে যা। এতিয়াই উঠি আহক দেই, মই কৈ দিছোঁ কিন্তু। দাদা, তইনো কিয় ইমান লেতেৰা বাৰু হে? গাটোনো সদায় এবাৰ ধুলে কি হয় বাৰু তোৰ হে? গা ধুবলৈনো ইমান কেলে ভয় কৰ তই? আৰু তোৰো মাৰৰ নিচিনাকৈ মোক কথা শুনাইছ যে। গা মই নুধো যা, ইমান ঠাণ্ডাখনত গা ধুব পাৰি নেকি? তই হাঁহিছ যে হা? তই হাঁহিছ যে কিহৰ কাৰণে? ঠাণ্ডাত গা ধুবলৈ ইমান ভয় কৰা মানুহ মই আপোনাকহে দেখিছোঁ আৰু দেই। কি যে হ'ব আৰু দেই আপোনাৰ। ল'ৰা, ৰাতিপুৱাই মূৰটো গৰম নকৰিবি। মাৰে মূৰটো গৰম কৰি থৈ গৈছেই, আৰু তয়ো উল্টা পুল্টা কথা কৈ মাথাটো নষ্ট নকৰিবি দেই মোৰ। আপুনি মানে উঠাই নাই এতিয়ালৈকে হা? উঠিছো ৰ'বা। চাহপানী ক'ত? চাহপানী নাই দিয়া দেখোন তুমি। ঘৰত খোৱা বস্তু আছেনে নাই কিবা খবৰ থাকিলেহে। অকল খোৱা। কালি যে দোকানত যে লিষ্টখন যে দি পঠাইছিলোঁ, সেইবোৰ বস্তুবোৰ আনিলে জানো আপুনি? সঁচাকে পাহৰি থাকিলো দেই মই। এতিয়া চাহ বনাবলৈ চাহপাত এটাও নাই। যাওক এতিয়া ক'ৰ পৰা চাহপাত বিচাৰি আনেগে, ৰাতিপুৱাই আনকে যাওক। ইমান ৰাতিপুৱাই মই দোকানলৈ যাব নোৱাৰো দেই। মই যাওঁ বুজিছ, মই লৈ আহোঁগৈ চাহপাতকেইটা। দাদা ময়ো যাম। হ'ব ব'ল তয়ো ব'ল লগত। জহনি যোৱাকেইটা, পইচা পাতি নিদিয়াকে তহঁতক কোনে বস্তু দিব? ল'ৰাকেইটা, কচোন কি লাগিব তহঁতক? খোৱা, চাহপাত এপেকেট লাগিছিলে। আৰু মোক চকলেট এটা লাগিব দেই। ঠিক আছে বাৰু, দিছো ৰ। এইকেইটা বস্তু ল, পইচাটো দে এতিয়া। খুৰা, পইচা নাই নহয়। ৰাতিপুৱাই মূৰটো গৰম কৰিবলৈ কেলে আহিছ বাৰু হা? পইচা পাতি ননাকে তহঁতক কোনে বস্তু দিব? আৰু ৰাতিপুৱাই মই বহনি নকৰাকে তহঁতক বাকী দিবলৈ নাই দেই। হ'ব খুৰা, হ'ব, বেছি কথা ক'ব নালাগে। আপোনাৰ পৰা বস্তু নিনিলেই হ'ল, বেলেগ দোকান আছে নহয়, তাৰ পৰা ল'মগৈ আকৌ। তাৰ কথা শুন। যা, যোনে দিয়ে তাৰ পৰা লৈ যাগৈ যা। ল'ৰাকেইটা, কচোন কি লাগিব তহঁতক? খুৰা, এই বস্তু পিছত ল'ম ৰ'ব। আপোনাৰ যে সেই কাষৰ দোকানীজন, সেইজনৰ ওচৰলৈ গৈছিলোঁ বস্তু আনিবলৈ। সেইজনে যে আপোনাৰ কথা ইমান বেয়াকৈ কৈছে বোলে সেইটোৰ পৰা বস্তু নল'বি বোলে, সেইটোৱে চব ডুপ্লিকেট বস্তু বিক্ৰী কৰি থাকে। কি কথা ক'বলৈ আহিছ তই হা? তই ৰাতিপুৱাই কিবা এটা মোক কৈ দিবি আৰু মই বিশ্বাস কৰি ল'ম হা? নহয় খুৰা, সঁচাকৈ কৈছোঁ। আৰু কৈছোঁ বোলে আপুনি মানুহটো বোলে মহা হাৰামি বোলে। আপুনি বোলে সেই পইচা বেছিকৈ লয় মানুহবোৰৰ পৰা। সঁচাকৈ তেনেকৈ কৈছে নেকি? তাক আজি মই ভালকৈ চাই ল'ম। মোৰ দোকানত 2 টকামান বেছিকৈ বিক্ৰী হোৱা দেখি পেলাই তাৰ চাগে গা জ্বলিছে, হিংসা কৰিবলৈ আহিছে। তাক আজি মই ভালকৈ দিম ৰ। খুৰা, আপুনিনো কি কথাবোৰ কৈছে বাৰু? আপুনি বাৰু ইমান ডাঙৰ দোকানখনৰ মালিকটো হৈ বাৰু সেইজনৰ সৈতে কি কাজিয়া কৰিবলৈ যাব বাৰু হে? মোকে কৈ দিয়ক আপুনি, মই কৈ দিমগৈ আপুনি কি ক'ব লাগে। হয় নেকি? ঠিক আছে বাৰু, তাক কৈ দে যা। মই তাৰ হাতে ভৰিয়ে ভাঙি দিম, বুজিছ নাই? সি নিজকে কি বুলি ভাবিছে? হ'ব খুৰা, আমি কৈ দিওঁগৈ দেই, ঠিক আছে। তহঁত হাৰামি দুটা যে আকৌ ওলালহি, কেলে আহিছ আকৌ হা? খুৰা, নক'ব আৰু দেই। আপুনি বস্তু নিদিয়া দেখি পেলাই আপোনাৰ কাষৰ দোকানখনলৈ গ'লোঁ, তাৰ দোকানীজনে যে আপোনাৰ কথা ইমান বেয়াকৈ কৈছে। কি কথা ক'বলৈ আহিছ হে? মোৰ কথা আৰু বেয়াকৈ ক'ব হা? সেইটো হ'বই নোৱাৰে। আপুনি বিশ্বাস নকৰিলেও নাই, মোৰ যে মনটো বহুত বেয়া লাগিছে দেই। আপোনাৰ কথা বাৰু তেনেকৈ কৈ দিছে, মোৰ বাৰু ভাল লাগিবনে বাৰু? কি বুলিনো কৈছিলে সি, কচোন? কৈছে বোলে কাষৰ দোকানখনত মানুহটোৱে গোটেইবোৰ ডুপ্লিকেট বস্তু বিকে হেনো, আৰু মানুহবোৰৰ পৰা বস্তুবোৰৰ দামবোৰ বেছিকৈ লয়, আৰু নিগনিয়ে খোৱা চাউল তাউলবোৰ মানুহক বেছি দিয়ে হেনো। যদি সঁচাকৈ তেনেকৈ কৈছে, আজি কিন্তু মই তাক শুদাই নেৰিম দেই। আজি কিন্তু মই তাৰ মুখে চুকে ভাঙি দিম দেই, সঁচাকৈ কৈছোঁ। মোৰ দোকানলৈ কাষ্টমাৰ 2টামান বেছিকৈ অহা দেখি তাৰ হ'বলা গা জ্বলিছে, হিংসা কৰিছে মোক, হয়নে? তাক ভালকৈ দি আছোঁ ৰ। খুৰা, নালাগে। আপুনি গৈ আকৌ তাত কাজিয়া কৰিবলৈ নালাগে। আপুনি ইমান ডাঙৰ দোকানখনৰ মালিকটো হৈ পেলাই বাৰু সেইযোৰ সৈতে কাজিয়া কৰিবলৈ গৈ বাৰু লাজ নাপাবনে বাৰু হে?
ময়ে ভাবি পেলাই কিবা কিবি লাগিছে দেই। তাতকৈ মোকে কৈ দিয়ক, মই গৈ পেলাই কৈ দিওঁগৈ। অঁ ঠিক আছে, তই এতিয়াই কৈ থাকি যা যে নেক্সট টাইম মোৰ কথা এনেকৈ ক'বলৈ মানা কৰিবি দেই। মই তাৰ নিচিনা 2 নম্বৰ দোকানী নহয়। মই কিন্তু আকৌ এনেকৈ কথা শুনিবলৈ হ'লে কিন্তু তাৰ লগত ভালকৈ কাজিয়া হ'ব দেই। অঁ খুৰা হ'ব, মই কৈ দিওঁগৈ দেই। ঐ তই আকৌ কেলৈ কান্দিছ? নক'ব আৰু দেই, মোৰ কিন্তু মনটো বহুত বেয়া লাগিছে দেই। আপুনি কোৱা কথাকেইটা মই দোকানীটোক ক'লোগৈ নহয়। তাৰপিছত মোক যিবোৰহে কথা ক'লে, আপোনাক কুকুৰে মাৰিছে। 3বাৰমানকৈ কুকুৰ বুলি কৈছে, আপোনাক 3বাৰকৈ কুকুৰ বুলি কৈছে সি। আজি যে মই সেইটো সোধাই নেৰোঁ দেই। মোক কুকুৰ বুলি ক'বলৈ সি ক'ত সাহস পালে হা? মই আজি তাৰ ঠেং ভৰি দোকানে চোকানে চব ভাঙি দিম বাপেকে, ৰহ। সি মোক কি বুলি ভাবিছে হে? খুৰা নালাগে, আপুনি গৈ আকৌ তাত সেই মাৰপিট কৰিবগৈ নালাগে। কি ক'বগৈ লাগে মোকে কৈ দিয়ক, মই আকৌ গৈ পেলাই কৈ দিমগৈ। এইবোৰ এনেই কাজিয়া কৰিব নালাগে। তাক কওঁগৈ যে সি নিজে এটা কুকুৰ, বুজিলি? তাৰ নিচিনা কুকুৰ আমাৰ এইখিনিত ক'তোৱে নাই। মোক কুকুৰ বুলি ক'বলৈ সি ক'ত সাহস পালে? খুৰা হ'ব, কৈ দিওঁগৈ। আকৌ কি হ'ল ঐ? সি আকৌ কিবা কৈ পঠিয়াইছে নেকি মোৰ কথা? খুৰা কি বুলি ক'ম, এইবাৰ যিবোৰ কথাহে কৈছে, মই কিন্তু বৰ লাজ পাইছোঁ দেই। আপোনাক ইমান ভাল মানুহটোক সেইজনে তেনেকৈ কেলৈ কৈছে বাৰু? আপোনাক কুকুৰে মাৰিছে। কি? সি মোক কুকুৰ বুলি ক'বলৈ ক'ত সাহস পালে? অকল সেইটোৱে নহয়, আৰু কৈছে আপোনাৰ যদি সাহস আছে তাৰ দোকানত গৈ তাৰ লগত কাজিয়া মাৰিবলৈ কৈছে। কি? সঁচাকৈ কৈছ নেকি? বাপেকে মই যাওঁৱেই। আজি যাইলাং থাকেলাং, মুঠতে আজি কথা বেয়া হ'ব তাৰ দেই। খুৰা আপোনালোকে কাজিয়ালৈকে কি লাগি থাকক দেই। মোৰ বস্তু দুটা পটককৈ দিয়কচোন, মোৰ দেৰি হৈছে মানে, মই যাওঁ। এইকেইটা বস্তু ল, মই আজি তাৰ মুখে চুকে ভাঙি থৈহে আহিম বাপেকে। কি বুলি ভাবিছে সি মুখে? খুৰা যাওক। সেই হাৰামি দোকানীটোক যে সোধাই নেৰিব দেই। ইমান বেয়াকৈ কোৱাৰ পিছত কোনে সহ্য কৰি থাকিব পাৰিব? মোৰে লাজ লাগি গৈছে দেই। আজি তাক সোধাই নেৰিব দেই আপুনি। দাদা তইও কিন্তু কম বস্তু নহয় আকৌ দেই। মোক কি বুলি ভাবিছ? দেখিলি? এতিয়া ব'ল পলা ইয়াৰ পৰা পলা। সেইকেইটাই এনেই কাজিয়া লাগি মৰিব এতিয়া। আমি যিটো ল'বলগীয়া আছিলে সেইটো লৈ ল'লোঁ। ব'ল।